Hello everyone, welcome back to my YouTube channel. আমি আহিছো আজি মলাৰপুৰ ঘৰলৈ সকলোৱে একেলগে দুপৰীয়া ভাত খাবলৈ বুলি আমাক মতা হৈছিলে। এয়া সকলোৱে কামে কাজে লাগি আছে, ধুনীয়াকৈ বনাই আছে। এই চাইজৰ ভিডিঅ'টো মাংসৰ এটা খুব ধুনীয়া ৰেচিপি ইয়াত আপোনালোকে গম পাব চালে। খুব ধুনীয়াকৈ ছাৰে ইয়াত বনাই আছে, চাই যাওক। এয়া মাংসখিনি ফাৰ্ষ্টতে ধনিয়া দি লৈছে, তাৰপিছতে মছলা যিখিনি ইউজ কৰে সেইখিনি মছলা এতিয়া ৰচুন আদাৰ পেষ্টখিনি দি দিছে। এইফালে চলি আছে বেডমিণ্টনৰ খেল। মোৰ পিছে হাঁহিটো অকণমান বেছিকৈ ওলাইছে, অকণমান ইগন'ৰ কৰি দিব। আমি পিছে আগতে পালোঁ এয়া সকলো কৰি আছে খাবলৈ কাৰণে। খুব ধুনীয়া এটা দিন, খুব ভাল লাগিলে সকলোৰে লগত। এয়া আমিও বহি আছোঁ, ভাত দিছে। এয়া মুখৰ আগত ভাত ৰেডি। এয়া আমি সকলোৱে ডান্স কৰাত লাগিছোঁ। এয়া ডান্স কৰি মেলি আৰু আমি ঘৰলৈ গুচি আহিলোঁ। এয়া আছিলে এটা সৰু ভিডিঅ'। থেংক ইউ।